কি কৰি আছা? এনে ৰৈ আছো। তোৰ ইমান দেৰি হ'ল অহা? এই কাম অলপ কৰি আছিলো ভাই। এফালে যাব লাগে, ৰৈ আছো তোৰ অহা নাই। ব'লা ৰ'ব বাৰু। চেমে ফোন কৰিছে ৰ। হেল্ল'। আছে। ৰাজা মোৰ লগতে আছে। ঠিক আছে হ'ব দিয়া। কৈ দিম যাম। হ'ব মিছ নকৰোঁ দিয়া। ঠিক আছে। এইটো হ'ল চেনে কিয় ফোন কৰিলা? অহাকালিলৈ বোলে তাৰ বাৰ্থডে আছে, মই গোটেইকেইটাকে যাব গৈছোঁ। আচ্ছা ব'লা। তাত তেনেকৈ দিবলৈ কিয় চিন্তা কৰিছা? মই আছোঁ না। ব'লা এতিয়া যাওঁ, দেৰি নকৰোঁ। ব'লা। ব'লা ব'লা। পানী লৈ আহাচোন। শুনিছানে? মা কি হ'ল? মাক মাতি আহিছা যে? মানে মোকে কোৱা। দেউতা মোক পইচা অলপ লাগিছিলে। কিহৰ কাৰণে? অহাকালিলৈ লগৰ এজনৰ বাৰ্থডে আছিলে। মইতো পাৰ্টি কৰিব পইচা দিব নোৱাৰো। কিয়নো তেনেকে কয় দেউতা? মই নোৱাৰো দিব। মা কি হ'ল ইমান চিঞৰি আছা যে? দেউতাই পানী বিচাৰিছিলে, ক'ত গ'ল তেওঁ? ৰচোন মা, দেউতাক মই পইচা বিচাৰিলো অলপ, পইচা তাইক নিদিওঁ বুলি কৈ গুচি গ'ল। তোমালোকে মোক নিদিলে কোনে দিব? মা তুমিয়ে কিবা এটা কৰি দিয়া না মোক। দেউতাই গম পালে গালি দিব, মই দিব নোৱাৰিম। প্লিজ মা, কিবা এটা কৰি দিয়া না। মই লগৰকেইটাক কথা দি আহিছোঁ, নহ'লে মোক বহুত বেয়া পাব। চোৱা ঋতু, তুমি লগৰকেইটাৰ লগত পৰি বহুত বেয়া হৈ গৈছা। মই দেউতাৰ পৰা কিন্তু বহুত কথা লুকুৱাইছোঁ। বাৰু ঠিক আছে, এবাৰ লৈ যোৱা, কিন্তু নেক্সট টাইম মোক আৰু নুখুজিবা। থেংক ইউ মা, থেংক ইউ। কিন্তু সোনকালে তুমি লগৰবিলাকৰ লগ এৰা, নহ'লে মই আৰু নেক্সট টাইম একো দিব নোৱাৰিম। হ'ব। ঋতু আহিলা তোমালোক? আহা। মাক মাতি মা তোমাক আমাৰ দেখা লাগা নি? কি নাম তোমাৰ? মোৰ নাম বিকি। তোমাৰ? শামছুদ্দিন। তোমাৰ? ঋতু। তোমাৰ? তোমাৰ? সঞ্জীৱ। তোমাৰ? বাবু। ভাল নহয় তোমালোকৰ? মই দেহাৰ লগৰকেইটাৰ লগত চিনাকি হৈ আছিলোঁ। তোমালোকে বহা দেই, মই চাহ খালোঁ। চেম লোৱা এইটো। চেম পাৰ্টি বহুত পাৰ্টি বেৰি গ'ল। চেম আমি যাওঁ নেকি এতিয়া? যাওঁ আৰু কি কৰিম আৰু না গ'লে মিছ নকৰোঁ, চিন্তা নকৰিবা। ঠিক আছে। চেম ঠিক আছে, যোৱা।
সন্ধিয়া লগ কৰিম আৰু ঠিক আছে अरे भाई फ्लाश तो जला ना জ্বলোৱা জ্বলোৱা Cheers. Happy birthday, Sam. Lo Sam, sigat lo. মজা লাগিছে খাই চেম আজি যে পাৰ্টিত খুৰীক মাতিব আহিছিলে ছোৱালীজনী কোন হয় এজনী মোৰ খুৰা ছোৱালী হয় আমাৰ ঘৰতে থাকে আৰু সৰুতে এটা মাৰ বাপেক কাৰ এক্সিডেণ্টত ঢুকালে এতিয়া পৰা আমাৰ ঘৰতে আছে এতিয়া কি কৰে পঢ়ি আছেনে এতিয়া এবাৰ বি এ এডমিশ্যন ল'ব ব'লা তেতিয়াহ'লে যাওঁগৈ ব'লা আৰু অলপ নিচাও হৈ গ'ল চবেই নিজৰ নিজৰ ঘৰলৈ যোৱাটো ভাল হ'ব ঘৰত নবা মোক আকৌ বিচাৰি ফুৰিব এইটোল ৰাতি নিচা ফটাই নাই নেকি অঁ ভাল নিচা দেখিলোঁ অঁ আমি ইয়াতে ৰখি আছোঁ অঁ গৈ আছোঁ হ'ব দে মোক যাব দিয়া কিয় ইমান অসভ্যালি কৰি আছা কি হৈছে এইবোৰ কি হৈছে এইবোৰ মোক জোকাই আছো অভদ্ৰামি কৰিব তুমি চেমৰ খুৰা ছোৱালী নহয় জানো অঁ হয় ক'লৈ যোৱা তুমি অঁ ব'লা মোৰ নম্বৰটো ৰাখি থৈ দিয়া আৰু নেক্সট টাইম অসুবিধা কৰিলে তুমি মোক কল কৰিবা ব'লা তুমি মোৰ লগতে যাবা ব'লা নাই ঐ ৰাস্তাতে অলপ লাফৰা হৈ আছিলে অঁ ভাই কি আছিলে এই যোৱাকালি যে চেমৰ খুৰীয়েকক মাতিব আহিছিলে ছোৱালীজনী এই ল'ৰাটোকে অলপ অৱদান অঁ ঠিকেই কৰিবা ঠিকে আছে ব'লা ব'লা যাওঁ বহুত দেৰি হৈছে লাগিছে ব'লা ইহঁতকেইটাচোন ইয়াতে আছে মই কল এটা কৰোঁ হেল্ল'
হেল্ল' পিছে তুমি কোন? অথনি যে লগ পাইছিলোঁ অঁ মই পাহি হয়। অঁ মানে সিহঁতকেইটা আকৌ ৰখি আছে লগত কেইটামান লৈ। মোৰ ঘৰত যাব বৰ ভয় লাগিছে। মই এতিয়া কলেজ ফ্ৰণ্টত আছোঁ। অঁ ঠিক আছে তুমি আহা, মই ৰৈ আছোঁ। অঁ ঠিক আছে, তুমি ৰৈ থাকা, মই গৈ আছোঁ। অঁ কি হৈছে তুমি? সিহঁতকেইটা ৰখি আছে আকৌ ক'ত? তিনিআলিটো আগত। ব'লা উঠা। বাছ ইয়াক আজি ধৰিব লাগিব। তাক আহিবলৈ দে আজি, তাক চেছ কৰি দিম। য়েছ বছ। চালাৰ কুকুৰক আজি চেছ কৰি দিম মই। য়েছ বছ। আহিছে বছ। ধৰ তাক। মজা লাগিছে দেই, পালিয়া দেই। ঐ ছোৱালী, সদায় তাইৰ বাইকতে উঠি থাকিবা নেকি? আমাৰ বাইকতো এবাৰ উঠিছোৱা না। আৰে কিহৰ অভদ্ৰামি? লিমিটত কথা কবি। চালা ছোৱালী দেখা নাই নেকি? তই আমাক বচাও ধৰিছ। তাক চেছ কৰি পেলা। যাব দিয়ক প্লিজ, কাজিয়া নকৰিব প্লিজ, যাব দিয়ক। যাবলৈ দিম আজি তহঁতক আজি চেছ কৰি পেলাম। চালা মোক মাৰিলি। চালা কুকুৰ। চালা আৰু ছোৱালী জোকাবি। ব'লা। ইমান তেজ ওলাইছে। ব'লা ব'লা হ'ব। অঁ হেল্ল', কি কৰি আছা? অঁ নাই এনেই বহি আছোঁ দাদা। কিনো তুমি দাদা দাদা কৈ আছা? তুমি বুলি ক'বা আকৌ। অঁ হ'ব বাৰু। পিছে তোমালোকৰ ঘৰত আৰু কোন কোন আছে? এই ঘৰত মা দেউতা আৰু মই আছোঁ। আহিবা নহ'লে এদিন, ঘূৰি যাবাহি। যাম দিয়া, কিন্তু কোনে লৈ যাবহি? অঁ মই লৈ আহিমগৈ। অঁ ঠিক আছে, হ'ব দিয়া এতিয়া ৰাখোঁ। বাই। অঁ ঠিক আছে হ'ব দিয়া। অঁ হেল্ল', কি কৰি আছা? নাই এনেই বহি আছোঁ। কথা এটা আছিলে। কি কথা? কিয় মোবাইলতে ক'ব নোৱাৰিবা নেকি? নাই অ' এইটো মোবাইলত কোৱা কথা নহয়। দেৰি নহয়, অনলি 5 মিনিটছ। বেছি দেৰি কৰিব নোৱাৰিম কিন্তু দেই। পাৰা যদি তিনিআলিলৈ ওলাই আহিবা। ঠিক আছে, তুমি আহা, মই গৈ আছোঁ তিনিআলিলৈ। অঁ ঠিক আছে, তুমি আহা, মই গৈ আছোঁ। অঁ অঁ অঁ। ব'লা অলপ আগত
মই তোমাক ভাল পাই পেলাইছোঁ মই তোমাক ভাল পাই পেলাইছোঁ পাহি কিয় উঠি গ'লা শুনাচোন হেল্ল' হেল্ল' কি হ'ল একো নোকোৱাকৈ গুচি গ'লে যে নাই নাই মই এতিয়া ক'ব নোৱাৰিম দেই মোক অলপ টাইম দিয়া তোমাক জানিবলৈ তাৰপিছত মই এনচাৰ দিম ঠিক আছে সময় বিচাৰিছে লোৱা বাট বেছি দেৰি নকৰিবা তোমাৰ এনচাৰলৈ মই ৱেইট কৰিম বাৰু অঁ ঠিক আছে হ'ব বাই অঁ ঠিক আছে যোৱা হঠাতে আহিলা যে মনটো ভাল নাছিলে ফোন কৰিছিলে অঁ বহাচোন তুমি অঁ এতিয়া ভালেই কৰিলা অঁ পানী খাবানে এই পানী এগিলাচ বেয়া গৰম লাগিছে পানী পানী লৈ আহিবাচোন তুমি বোৱাটো ফোন এটা আহিছে অঁ। ইমাৰ্জেঞ্চি মই কথা পাতিলো অঁ বহাচোন বহাচোন এৰি দিয়া কথা অলপ আছিলে বহা না কি কথা আছিলে কোৱা কিয় এনেকৈ ইগন'ৰ কৰি আছা যে আৰু হঠাতে মোৰ নম্বৰটো ব্লক কৰি দিলা যে চোৱা ঋতু মই তোমাক যি কাৰণে ভয় কৰি আছিলোঁ তুমি সেইটোৱে কৰি পেলালা কৰি কি কৰিলোঁ মই কালি তোমাক লগৰকেইটাৰ লগত বহি যি কৰি আছিলা মই সকলো দেখি আহিছোঁ তুমি যি দেখিছা সেইটো সঁচা নহয় পাহি মই চব দেখিছোঁ কি সঁচা কি মিছা মই চব দেখি আহিছোঁ সেইকাৰণে মই তোমাৰ লগত কথা পাতিব নোৱাৰিম চৰি বেয়া নাপাবা কি কৰিব বিচাৰিছা তুমি কালি যিবিলাক বেয়া কামত আছিলা সেইবিলাকৰ পৰা সোনকালে আঁতৰি আহা লগ সংগ এৰি দিয়া বেয়া পাৰিবনে নোৱাৰা পাৰিম মই তোমাক কথা দিছোঁ মই তেনেকুৱা বেয়া কাম আৰু একো নকৰোঁ প্লিজ তুমি মোক ইগন'ৰ নকৰিবা কিন্তু তুমি যদি সেইবিলাক আকৌ কৰা নকৰোঁ মই তোমাক প্ৰমিছ কৰিছোঁ ন প্ৰমিছ কৰিছা হয় কিন্তু পিছত আকৌ যদি মনে মনে এইবিলাক কৰি থাকা নকৰোঁ বাবা ঠিক আছে ঠিক আছে নহ'লে মই গৈ থাকোঁ দেৰি হৈছে হ'ব আহা অ' মা মা আহা মা চোৱাইচোন কোন আহিছে অঁ বহা বহা তোমালোকে বহি কথা পতাচোন মই আহি আছোঁ তোমাৰ নামটো কোৱাচোন মোৰ নাম পাহি নাই অফিচত গৈছে আহিব আৰু অঁ তুমি বহা মই আহি আছো অঁ ঠিক আছে আহি তুমিয়ে নেকি আমাৰ ঋতুলৈ সলনি হোৱা কাৰণ নাই নাই খুৰী মইনো কি কৰিলোঁ সকলো ভগৱানৰে কৃপা তোমালোকৰ ঘৰত কোন কোন আছে আৰু মোৰ মা দেউতা নাই সৰুতে ঢুকাল মই এতিয়া বৰ্তমান খুৰাহঁতৰ ঘৰতে থাকোঁ একো নাই মোকে তুমি মা বুলি ক'বা ঠিক আছে হ'ব খুৰী তাক মাতি দিওঁচোন দেৰি হৈছে একো নহ'লে ঘৰত গালি পাৰিব অ ঋতুত ঋতুত অ ঋতুত এফালে আহাচোন পাহি যাব ওলাইছে গৈছোঁ হ'ল তোমাৰ অঁ ব'লা
গৈ থাকোঁ, অলপ মোৰ দেৰি হ'ব। অঁ ঠিক আছে কৰি ৰ'ব আহা। কৰি ৰ'ব ন যোৱা চেমৰ ভণ্টিৰ লগত ঘূৰি ফুৰিছে হয় বে হয় সেইটো কাৰণে ফোনটো কালি দিছিল হয় হয় আকৌ এবাৰ ফোন লগাচোন আকৌ এটা ফোন লগা ফোন কৰিছে। অঁ হেল্ল' ৰাজা, মই ঘৰৰ কামত অলপ ব্যস্ত আছোঁ, পিছত ফোন কৰি আছোঁ ৰ'বা। অঁ তাক এইমাত্ৰ চেমৰ ভণ্টিৰ লগত যোৱা দেখিছোঁ সি কৈছে কি মই ঘৰ কামত বিজি আছোঁ হয় নেকি বহ চেমক কৈ দিব ঘৰতে আছোঁ আহা কিয় আহিলে তোমালোকে বাহিৰৰ এইবিলাক ঘূৰি ফুৰা দেখিছোঁ কিন্তু সি ল'ৰাটো ইমান ভাল নহয়। কি কথা কৈছা তোমালোকে ইহঁতৰ মাজত কিবা দেখা মই নিশ্চয় গম পালো কি কথা ক'ব লাগিছা তোমালোকে মিছা কথা ক'ব লাগিছা এতিয়াই যোৱা মোৰ ঘৰ পৰা যোৱা আহা, ব্যৱস্থা কৰিম আহা। বেছ তাই আজি আমাৰ লগৰটোক আমাৰ পৰা আঁতৰাই নিলে বে ৰ তাইক খালি আহিবলৈ দে টিউশ্যনৰ পৰা আহিবলৈ দে আজি টিউশ্যনৰ পৰা আহক তাই এই আহি গ'ল উঠ। ছোৱালী তই আমাৰ লগৰটোক আমাৰ পৰা আঁতৰাই নিলি আমাৰ চলিবলৈ অৱস্থা নাইকিয়া কৰিলি তোৰ দাদাৰ পৰা আজি লাজত পৰিছোঁ আপোনালোকে কি কৰি আছে এইবোৰ মই একো বুজি পোৱা নাই দাদা কি চাই আছে শেষ কৰি দে ধৰ হয় অ' মা কাম চেটেপ ব'লা কি হৈছে এইবোৰ মাহী, কি হৈছে এইবোৰ? ঋতুল কি হৈছে এইবোৰ? ব'লা উঠা। মোৰ তাত সময় নাই আৰু কিয় এনেকৈ কৈ আছা? মই তোমাক একো হ'ব নিদিওঁ। মই আৰু বাচি নাথাকোঁ ঋতুল নক'বা তেনেকৈ, মই তোমাক একো হ'ব নিদিওঁ। উঠা উঠা। নাই ঋতুল মোক তুমি ৰখা মোক কথা দিয়া ঋতুল তুমি আৰু বেয়া সংকৰ লগ নোহোৱা মই কথা দিছোঁ পাহি, মই আৰু কেতিয়াও বেয়া নহওঁ। তুমি ইমান দিনে যেনেকৈ মোৰ লগত ভালে আছিলা তেনেকৈ যদি থাকা তেনেকৈ থাকিম, মই তোমাক একো হ'ব নিদিওঁ। ব'লা। নাই ঋতুল মোৰ আৰু সময় নাই পাহি